আমাৰ ৰাতিপুৱা আৰম্ভ হয় মাৰ ভাতেৰে। আমাৰ সনা মাৰ ভাত আৰু কণী ধুনীয়াকৈ তাই খাই আছে। মই চাহকাপ লৈ ল'লোঁ কৰিছোঁ ৰাতিৰ গাখীৰখিনি কি কৰোঁ। আৰু এতিয়া ওলালোঁ মই ৰাতিৰ বাচন ধোৱা যুদ্ধত। গৰু গোহালিৰ ওচৰত ঘৰৰ মেলাটো তেনেই বেয়া লাগিছে। স্কুল যাবলৈ গা পা ধুই হ'ব দিয়া দে ৰেডি হ'লো। তাৰপিছত মই আকৌ ধুনীয়াকৈ এইটো হৈছে আমাৰ সোণাৰ বেগ। ৰেডি হৈ গৈছে, খালি চুলিখিনি চুচিবলৈ আছে। খাওঁ মজা লাগিছে। এইফালে আইতা আৰু আবু কাউদুদু ওলাই আছে। এইপিনে সনা হৈ গৈছে ৰেডি। বাহ, ইমান মহাৰাণী চকীৰ ওপৰত উঠি আছে। গাইজ, এই পথাৰত মই ছাগলীকেইটা চৰাব আহিছোঁ। ইমান ডাঙৰ ডাঙৰ শিয়াল ওলাইছে আৰু মই কেমেৰাটো ৱেইট কৰি থৈ দিছোঁ। এতিয়া শিয়াল এটা ওলালে মই দেখুৱাই আছোঁ। মাহঁতৰ পথাৰত মাকৈ পাইছিলোঁ, ছাগলী চাব সেই পথাৰত খাওঁ কৰি আছে মাকৈখিনি। আৰু আজি আমাৰ ভিডিঅ'টি ইমানতে সামৰিলোঁ। বাই বাই।